আজি লিডাৰশ্বিপ কোৱালিটি থকা ব্যক্তিৰ কথা ক'ম। এইকেইটা তাৰিখত জন্মা ব্যক্তিৰ ডিচিশ্যন মেকিং পাৱাৰ বহুত হাই লেভেলৰ হয়। তেওঁলোকে যিকোনো ক্ষেত্ৰতেই পলকত সিদ্ধান্ত ল'ব পাৰে, কাৰণ তেওঁলোকৰ মূলাংক 1 আৰু 1ৰ স্বামী গ্ৰহ হৈছে সূৰ্য। তেওঁলোকে নিজৰ মতে নিজৰ চিন্তাধাৰাৰ সৈতে চলি ভাল পায়, ভিৰৰ লগত চলি তেওঁলোকে বহুত বেয়া পায়। তেওঁলোকে আনৰ দৰে একেটা পথতে গতি নকৰে। তেওঁলোকে সদায় নিজক প্ৰতিষ্ঠা কৰিবলৈ বিচাৰে, নিজৰ ব্ৰেণ্ড বনাবলৈ বিচাৰে। তেওঁলোক বহুত ইমানদাৰ, কিন্তু তেওঁলোকে যি কয় মুখৰ আগত কৈ দিয়ে। তেওঁলোকে চিধা কথা ভাল পায়। তেওঁলোকে জীৱনত বহুত কষ্ট কৰিব পাৰে, সেয়ে তেওঁলোক এদিন সফল হয়। তেওঁলোকে ৰিস্ক লৈ ভাল পায়, ৰিস্ক ল'বলৈ তেওঁলোকে ভয় নকৰে। তেওঁলোকৰ খং বেছি, ইগ'টোও অলপ বেছি। আনৰ ওপৰত নিৰ্ভৰশীল হৈ তেওঁলোকে ভাল নাপায়। তেওঁলোকে যদি ব্যৱসায় কৰে বিজনেছ কৰে, সহজতে সফলতা লাভ কৰে, কাৰণ তেওঁলোকৰ লিডাৰশ্বিপ কোৱালিটি আছে। প্ৰেমৰ ক্ষেত্ৰত তেওঁলোক যথেষ্ট প্ৰটেক্টিভ আৰু লয়েল। তেওঁলোকে নিজৰ সংগীক শাসন কৰি ভাল পায়। সেই স্বভাৱৰ বাবে কেতিয়াবা সম্পৰ্কত ভুল বুজাবুজি হ'ব পাৰে, কিন্তু তেওঁলোকে যি কয় ভালকৈ ভাবি চিন্তিহে কয়, আৰু ডিচিশ্যন স্কিল তেওঁলোকৰ ভাল। তেওঁলোকে সম্পৰ্কত ৰেচপেক্ট বিচাৰে। প্ৰেমৰ ক্ষেত্ৰত তেওঁলোক বহুত ইম'চনেল আৰু বহুত বেছি সঁচা, বহুত বেছি লয়েল। আৰু এই তাৰিখকেইটা হৈছে 1 তাৰিখ, 10 তাৰিখ, 19 তাৰিখ আৰু 28 তাৰিখ। আপোনাৰ জন্মৰ তাৰিখ ইয়াত আছেনে নাই কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগতে আপুনি যদি আপোনাৰ বিষয়ে আৰু বিশদভাৱে চোৱাম বুলি ভাবিছে বা এষ্ট্ৰলজি নিউমৰলজিৰ দ্বাৰা আপোনাৰ এই বছৰটো কেনেকুৱা যাব চাবলৈ বিচাৰিছে, তেন্তে 9395928830 নম্বৰত হোৱাটছএপ কৰিব।